Good morning guys, হাঁহৰ কণীৰ সৈতে হাই গাইজ হাঁহৰ কণীকেইটা আনিলোঁ ৰ'ব এতিয়া হাঁহৰ কণীকেইটা আনি এতিয়া কি কৰোঁ আপোনালোকক দেখাই আছোঁ। ভাত পানী খাই উঠিলোঁ, সময় হ'ল আপোনাৰ বাজে দিয়ক গাইজ 11:28 12টাই বাজে দিয়ক গাইজ। আজি আৰু এতিয়াৰ পৰা হাঁহৰ কণী পৰা আৰম্ভ কৰি দিলোঁ, বেয়া কৰে গাইজ। ভাত পানী খাই লৈ মানে দুপৰীয়া সাজ ভাত খানি খাই কিনে আৰু এতিয়া অকণমান ওলাই আহিছোঁ অকণমান বতাহ খাবলৈ। তাৰপিছত মই এতিয়া দিম এই মানে এটা স্প্ৰে আছে মানে চেম্পু স্প্ৰে, এই গাছকেইডালত গাইছ মাৰি দিওঁ ৰ'ব গাইছ, নহ'লে এই নহ'ব। এতিয়া দেখিছোঁ ভিডিঅ'গিলাক, চাওঁ ৰ'বচোন কিবা হয় ফল, গোটাইগিলাত মাৰি দিওঁ ৰ'ব গাইছ, কি বা হয়। এই বেমাৰটো বোলে ঠিক হয় বোলে, চাওঁ ৰ'বচোন কি হয়। দিয়ক গোটেইখিনি মাৰি লওঁ ৰ'ব গাইছ। হাই গাইছ, আপোনালোকে দেখা পাইছে নাই পোৱা, এইটো লৰি যে আছে গাইছ, এইটো গাইছ অনিষ্ট কৰিছে গাইছ, এইটো দেখাইছে ৰ'ব গাইছ, এইটো দেখাইছে ৰ'ব আপোনালোকক কি বস্তু এইটো। এইটো গাইছ ৰ'ব ভালকৈ দেখাই আছে আপোনালোকক। ক'ত গ'লে গাইছ, লুকাইছে গাইছে এইটো। গাইছ বাদ দিয়া, মাৰোঁ এতিয়া গাইছ, নহ'লে এইবিলাক অনিষ্ট কৰিছে গাইছ। হাই গাইছ, কণীকেইটা লৈ আহিলোঁ ৰ'ব, কণীকেইটা ক'ত দিওঁ চাই থাককচোন আপোনালোকে। যাই আছোঁ ৰ'ব গাইছ, গেটখন হ'লো এই পূজা ধৰ্ম যাওঁ ৰ'ব। বীৰেন্দ্ৰা কণীকেইটা দি গ'ল ৰ 13 দেও মা ক'ত গ'লা? আহিছোঁ ৰ মালিক। হাই গাইছ, এইটো খুৰাৰ তাত তাৰমানে দি দিলোঁ ৰ'ব গাইছ। দিয়ক এতিয়া ঘৰত যাওঁ ৰ'ব, প্লেটখন ধুওঁ, প্লেটখন ধুই কিনে অলপমান ৰেষ্ট লওঁ। বেমাৰ আছে গাইছ, বয়া গৰম মৰছি। আৰু গাইছ আমাৰ ফুলি গোটেইতে মৰিল দিয়ক গাইছ, বাকী জবা ফুল বাচি আছে, কি ধুনীয়া চাওক গাইছ, তেজ জবা। আৰু এইবিলাক ফুলবিলাক মৰিছে, লাহেকৈ উঘালি দিব লাগিব। এডাল কি ফুল আপোনালোকে কমেণ্ট কৰি ক'বচোন গাইছ, এইডাল মই নাজানো তাৰমানে। দিয়ক আপোনালোকে ক'বচোন গাইছ কি ফুল হয়। আৰু এইবিলাক মানে আজি মায়ে গোটেইখিনি চাফা কৰি দিছে, গোটেই মানে জংঘলৰ দৰে হৈ গৈছিল, চব আজি চাফা কৰি দিছে এইবিলাক তাতে। আৰু তাৰে পৰা পুলি আনি কিনে মানে কলম দিছোঁ আৰু গাইছ, এইগিলা মানে গেন্দে ফুলৰ কলম দিছোঁ। এইটো এটা পুলি, এইটোতো আগতে দিছোঁৱেই, এইটো এটা আৰু ক'ত দিছোঁ দেখা আছে ৰ'ব গাইছ, আৰু এটা দিছিলোঁ, 4টা আনিছিলোঁ। এইটো এটা, এইটো এটা, এইকেইটা গাইছ, আৰু এইটোতো আছেই আগৰ পৰাই দিয়া হৈছে। দেখ গাইছ আৰু দুই এটা গাইছ জ্বালাও লাগিছে, এইকেইটা জ্বালা বেছি লগা নাই গাইছ, এটা দুটাহে লাগিছে গাইছ, কিন্তু ক'ব আৰু গাইছ এইবিলাক বিধান বাপৰে, মানুহ যেনে জ্বালা খানা আনিছে গাইছ, বেয়া কৰে গাইছ। গাইছ আমাৰ মেকুৰীটো মানে খুচি এতিয়াহে টোপনিৰ পৰা উঠিলোঁ। বাপৰে গাইছ চাওকচোন গাইছ, এই কেইটা বাজিল, সেই 3টাৰ পৰা বাগত দিছে গাইছ, চাওক খুচি কি হৈছে, চা এফালে চা, এফালে সেইফালে চাইছোঁ একবাৰ, ৰাইজক আহিবলৈ কৈ দি, এই ৰাইজক আহিবলৈ কৈ দি, সেনেকৈ আহি দি এইফালে চা। হাই
কি খবৰ? মই এতিয়াহে উঠিছোঁ। এইফালে চাই কেনে ক'ব লাগে, এইফালে চাওঁ। হাই, কি খবৰ আপোনালোকৰ? ভালনে খবৰ? ক'ব লাগে ভালনে খবৰ? ক'ব লাগে ভালনে খবৰ আপোনালোকৰ? গাইজ বতাহ দি আছে তাই একদম বাপৰে। যাওক নোখোৱা যা যা নাই অলপমান ফুৰি দিয়ে বেয়া যোৱা ফুফু দিয়া যোৱা যা চাবচোন গাইজ যাব বাপৰে বেয়া যোৱা খুচি যোৱা ফুফু দিয়া যোৱা যা তাই যাক দে গাইজ দিয়ক আৰু গাইজ চাকছোঁ এইটো বাপৰে চাক ভাত খাই আছে যে নিমান চাইছে একচোন গাইজ দিয়ক মানে মই ভাত খাই আছিলোঁ ভাত খাই থাকোঁতে ভাইটিয়ে মানে বুটৰ চাটনি বনাইছিলে তাকে মই এতিয়া বাহিৰত বহি বহি খাওঁ ৰ'ব গাইজ আৰু গান বাজি আছে কপিৰাইট লাগিব পাৰে সেইকাৰণে গাইজ মই এতিয়া বুটকেইটা খাই খাই তাতে বহি থাকোঁ ইমান হাল্লা চাওকচোন গাইজ কপিৰাইট লাগিব পাৰে মই এতিয়া বন্ধ নকৰোঁ দিয়ক খাই উঠি কিনে আপোনালোকক লগ পাই আছোঁ আমাৰ মেকআপটো গাড়ী চলাই আছে চাওক আৰু আমাৰ ভাইটি গাড়ীৰ আলোচনা কৰিছোঁ মাহঁতি আকৌ এনেকৈ গাড়ী ল'ব একদম চাৰশ গাইজ বাপৰে মায়ে আৰু ভাইটি মানে গাড়ীৰ কিবা আলোচনা কৰিছে কিবা লয় সিহঁতে কিনিব নোৱাৰা গাড়ী আৰু খুচি নামি আহিল চলাব নোৱাৰে আৰু আমাৰ আলোচনা কৰোঁতে যাব গাইজ আৰু এইফালে দেউতাই অফিচৰ পৰা আহি পালা মানে গাইজ হাই গাইজ কিছুমান কথা শুনি কিনে বেয়া লাগে কিন্তু উপায় নাই দিয়ক আৰু গাইজ দিয়ক আৰু গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই বাই গাইজ